গধূলি 4:56 পাৰ হৈছে। আজি লকডাউনৰ সপ্তমটো দিন। তো মই ভাবিলোঁ এটা ব্লগকে বনাওঁ আপোনালোকৰ বাবে। ক'তো ওলাইও যাব পৰা নাই, ঘৰত আমনিও লাগিছে অৱশ্যে, কিন্তু উপায় নাই। চৰকাৰেতো ভালেই চিন্তা কৰিছে নহয়নে বাৰু। আৰু মোৰ মনত কিছুমান কথাই গোজৰ কৰি হৈ আছে, সেইবাবেই ভাবিলোঁ ভিডিঅ'ৰ মাজেৰে প্ৰকাশ কৰা যাওক। আৰু লকডাউনৰ বাবে এইটো দুখীয়া নিচলা মানুহৰ বহুতো সমস্যাও হৈছে, যিহেতু বহুতো খাটি খোৱাও মানুহ আছে। আমাৰ অসমততো ইমান ধনী মানুহ নাই, বেছিভাগেই কাম কৰা হাজিৰা কৰা মানুহে, কাম নকৰিলে খাব কি। কিন্তু দুখ লাগিছে এটাৰ কথা যে আমাৰ অসমৰ অসমৰ যুৱকেই হওক বা যুৱতীয়ে হওক বাহিৰত কেৰেলা চেন্নাই পিনে বহুত কৰ্মৰত অৱস্থাত আছে। গতিকে সিহঁতি বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। সিহঁতক কোনো হেল্প কৰা নাই বাহিৰৰ মানুহে। সেইটোৱেই দুখ লাগিছে। আৰু আমাৰ অসম চৰকাৰে যাতে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে, তাকে মই আহ্বান জনাইছোঁ। আৰু উপায় নাই, সিহঁতিতো কৰ্মৰ খাতিৰত তাত থাকিবই লাগিব। ঘৰলৈ আহিবলৈও এতিয়া আৰু অসমৰ মানুহ সহজ সৰল আৰু উদাৰ বুলি সঁচাকৈয়ে এতিয়া প্ৰতিপন্ন কৰি দিছে। দেখিছোঁ বহুতো মানুহ আগবাঢ়ি আহিছে সহায়ৰ কাৰণে, ইজনে সিজনক সহায় কৰিছে, চাউল দালি দিছে আৰু যিমান পাৰে দুখীয়াক দান কৰিছে। মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান বিপদ আতংকৰ মাজতো কিছু সংখ্যক মানুহে সহায় কৰিছে। আৰু মোৰ বেয়া লাগিছে, ময়ো যদি এনেকৈ সহায় কৰিব পৰা হ'লে হয়তো বহুত ভাল লাগিল হয়। কিন্তু সঁচাকৈয়ে কোৱা হয় যে পৃথিৱীত বেয়া মানুহ আছে, কিন্তু মই ভাবোঁ এতিয়াও কৃষকসকলক কিছু সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেইবাবে অসম চৰকাৰক অশেষ ধন্যবাদ যে ইমান চিন্তা কৰিছে দুখীয়া নিচলা মানুহৰ বাবে। এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু আপোনালোকেও আতংকিত নহ'ব, ভয়তে থাকক, সজাগ হৈ থাকিলে কাৰো একো নহয়। ভিডিঅ'টোত আজি মই এইখিনিয়ে আছিলে ক'বলগীয়া। ক'তো ওলাইও যাব পৰা নাই লগৰ লগতো, সেয়ে ভিডিঅ'টো ইয়াতে এৰিছোঁ। কেতিয়াবা এবাৰ বাচি থাকিম। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লাগিব। ইমানখিনি আছিল মোৰ ভিডিঅ'টোত। আৰু আপোনালোক সুৰক্ষিত থাকক, ভালেই থাকক, টেক কেয়াৰ। আজি ভিডিঅ'টো ইমানেই আছিল, আৰু ভৱিষ্যতে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, কিন্তু এইকেইদিন ঘৰতে আছোঁ বাবে বনাব পৰা নাই। এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ।